প্ৰসাদ খাবলৈ যাবি নে? যাম, তহঁতি যাবি নে? যাম আকৌ। তেন্তে আজি চবে 6টামান বজাত ইয়াতে লগ কৰিবিহি। পলিথিন এটা লৈ আনিবি আকৌ, প্ৰসাদ গোটাব লাগিব। তই চিন্তাই নকৰিবি, আমি পলিথিন ভৰাহে ঘৰলৈ যাম। হ'ব তেন্তে চব ঘৰা ঘৰি যাওঁ, 6টামান বজাত ইয়াতে লগ কৰিমহি। হ'ব তেতিয়া যাংগে, বাই বাই। বাই বাই, আজিলৈ এৰিছো আৰু। এই প্ৰসাদে ক'লে সানি খাম, বেয়াত মস্তি লাগিব। মা হৈছে নাই? হ'লেই ৰ। জল্দি কৰা, মোৰ লগৰ কেইটাৰ লগত প্ৰসাদ খাবলৈ যাব লাগে। হেৰা লোৱা। দিয়া। তয়ো ল। দিয়া দিয়া। দেউতা লওক। দিয়া। মা মই যাওঁ দেই। যা। চব আহিলি নে? আমি চব আহিলো, কিন্তু তপাহে এতিয়ালৈকে অহা নাই। ই যে ইমান দেৰি কৰিছে দেই। স্বাগত নাহি কৰোগে হামাৰা। তপা আহিলি? আহিলো। প্ৰথমতে কাৰ ঘৰলৈ যাবি? ধুনীয়াহঁতৰ ঘৰলৈকে যাওঁ নেকি? বৈ। ধুনীয়া দা ঘৰত মানুহ নাই নি? ইমান দেৰিলৈ অহা নাই। জানো নাই নেকি? আছো। মই আকৌ ভাবিছো ধুনীয়া দাহে নাকত গাহৰি তেল দি শুলেই নেকি? ইমান সন্ধিয়া হ'ব কোনোবা শুৱে? হ'বও পাৰে। হ'ব প্ৰসাদ খাবা হা। এতিয়া নাযাওঁ নেকি? বাহিৰলৈকে লৈ আনক, ইয়াতে খাম। মই লৈ আনিছো ৰবা। ফুলেশ্বৰী, আমাৰ ভোবলাহে লাগিছে, প্ৰসাদ কেইটামান লৈ আনা। নিছো। লোৱা প্ৰসাদ। দিয়ক। ধুনীয়া দে, আমি তেতিয়া যাওঁগে দেই। যোৱা। এঘৰ হৈ গ'ল, বৈ এতিয়া পাণ্ডুহঁতৰ ঘৰলৈ যাওঁ। বৈ। পাণ্ডু, মই ভাবিছিলো তহঁতি আহিবি বুলি। তই ঠিকে চিন্তা কৰিছ, আমি আহিয়ে গলো। হ'ব, লেকচা মাৰি থাকিব নালাগে, ল প্ৰসাদ খা। ল। ধন্যবাদ দেই। ল। দুঘৰলে ললো, এতিয়া ককাহঁতৰ ঘৰলৈ যাওঁ, বৈ। পাণ্ডু যাওঁগে দেই। বাই। চেম টু ইউ। ককা। তহঁতি আহিলি? আহিলো। মই প্ৰসাদ আনিছো। যোৱা। ইয়াৰ পিছত আৰু কাৰোবাৰ ঘৰলৈ যাবি নেকি? নেযাও নেকি, আৰু দেৰিহে হৈ যাব। নেযাওঁ, বুজিছ? তহঁতি ঠিকে কৈছ, নেযাওঁ আৰু। ল প্ৰসাদ খা। দিয়ক। ল খা। দে। প্ৰসাদটো খাই বৰ মজা লাগি গ'ল। ককা, আৰু অকণমান প্ৰসাদ পাম নি? পাবি, মই আনি দিছো। ল। দিয়া। ল। ককা, আৰু অকণমান প্ৰসাদ পাম নি? আনি দিছো। ল, এয়া শেষৰ বাৰৰ কাৰণে দিছো, আৰু খুজিবিচোন পিটন খাবি। দিয়া। খা। দে। ককা, আৰু অলপমান পোৱাহে দিন। তহঁতি ইমান খাও নে? তহঁতক আজি টাউনে মাথা ফালি পেলাম। ককা এনেকুৱা নকৰিব। নে তহঁতকতো দিবই লাগিব। পলা। তেন্তে গাইজ, আজিৰ ভিডিঅ'টো ইমানৰ বাবেই। যদি ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু এতিয়া মই পলাওঁ, বাই।